নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰিজাল্ট প্ৰসংগত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। কেতিয়া ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল, তাক লৈ ছাত্ৰ ছাত্ৰীসকলে অধীৰ আগ্ৰহেৰে বাট চাই থকা পৰিলক্ষিত হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা কেইটামান দিন অতিবাহিত হৈ গৈছে, কিন্তু ইয়াৰ পিছতো আজিৰ দিন পৰ্যন্ত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হোৱা নাই। শেহতীয়াকৈ ৰাজ্যখনৰ শিক্ষামন্ত্ৰীয়ে কৈছিলে যে অগা পিছাকৈ ৰাজ্যখনৰ ছাত্ৰীয়ে লাভ কৰিব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল, কিন্তু আজি পৰ্যন্ত নাই কোনো খবৰ, নাই কোনো চৰকাৰৰ কোনো ধৰণৰ মন কাণ। এতিয়া কেতিয়া দিয়া হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল? শেহতীয়াকৈ সামাজিক মাধ্যমত এটা টুইটে তোলপাৰ লগাইছিল। নিউজ লাইভৰ সাংবাদিক নন্দন প্ৰতিম শৰ্মাই এটা টুইট যোগে ঘোষণা কৰিছিল যে 27 মে'ত পুৱা 9 বজাৰ লগে লগে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব। কিন্তু তাৰ পিছতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সেই টুইটৰ বিপৰীতে আন এটা টুইট কৰা পৰিলক্ষিত হৈছে যে সেই খবৰটো ভুৱা খবৰ। 27 মে'ত 9 বজাত কোনো ধৰণৰ ৰিজাল্ট ঘোষণা কৰা হোৱা নাই। এতিয়া প্ৰশ্ন হয়, ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব? এই হিচাপত একাংশ ছাত্ৰ ছাত্ৰীসকলে কমেণ্ট কৰা পৰিলক্ষিত হৈছে। সংবাদ মাধ্যমত তেওঁলোকে নিজৰ মতামত ব্যক্ত কৰা পৰিলক্ষিত হৈছে। আৰু সেই হিচাপত আমি ক'ব পাৰি যে আজি 26 তাৰিখ আৰু অহা 2-3 দিনৰ ভিতৰত ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। অহা 27, 28 আৰু 29, অৰ্থাৎ এই 2-3 দিনৰ ভিতৰত যিকোনো এদিন দিয়াৰ সম্ভাৱনা আছে, যিহেতু চৰকাৰে কৈছিল যে, শিক্ষামন্ত্ৰীয়ে কৈছিল যে যিকোনো মুহূৰ্তত ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। গতিকে আৰু এটা কথা মাজতে স্পষ্ট কৰি দিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে, আজিৰ দিনটোত ৰিজাল্ট নিশ্চিতভাৱে দিয়া নহয়। এইটো অলৰেডি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই কথাটো নিশ্চিত কৰি দিছে, আজি দিয়া নহয়। কিন্তু আমি অনুমান কৰিব পাৰি যে কাইলৈ বা পৰহিলৈ ৰিজাল্টটো দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।